गोदान बोसोरनि हामलायथि रादाब बावनायजों लोगोसेयैनो अनसुंथाइ महरै थेला होदों समाज सिबियारि समनाथ बसुमतारिया। तामुलपुर जिल्लानि समाज सिबियारि समनाथ बसुमतारिनि बाख्नायजाथाव हाबा। इंराजि गोदान बोसोर 2022 मायथाइनि गिबि सानाव आसाम आरो बडलेण्ड हालामनि साफ्रोमबो सुबुंफोरनो गोथार हामलायथि बावनायजों लोगोसेयैनो बोसोरनि गिबि सानाव तामुलपुर जिल्ला बारेगाव गामिनि समनाथ बसुमतारिया गावनि नखराव फुजा होनायजों लोगोसेयैनो जिल्लानि तामुलपुर सहराव 30 बोसोर थेला बोनानै गावनि नखरखौ खुंबोनाय फुलसिं बसुमतारिनो दिनै गंसे गोदान थेला अनसुंथाइ महरै होयो। गोबाव सम थेला बोनानै गावनि नखरखौ खुंबोनाय बगमारी गामिनि फुलसिं बसुमतारिया समनाथ बसुमतारिनिफ्राय बोसोरनि गिबि सानावनो गोदान थेला मोननो हानानै जोबोद गोजोननायखौ फोरमायदों आरो साबायखर बावदों। तो আজি মই BTC বাসী তথা অসমবাসী ৰাইজক ইংৰাজী নৱবৰ্ষৰ মই আন্তৰিক শুভেচ্ছা মই জনাইছোঁ। তো আজি ভাল লাগিছে, নতুন বছৰৰ আজি 1 জানুৱাৰী আৰু অতিকৈ আৰু আনন্দৰ কথা, মোৰ ডাঙৰ ছোৱালীৰ আজি জন্মদিন। এই উপলক্ষে মই আজি আমাৰ এই দাদা ফুলসিং বসুমতাৰী, আমি সৰুৰ পৰাই পাইছোঁ তেখেতক। যেতিয়া মই মানে 20 বছৰ আগত তামুলপুৰ আঞ্চলিক আফচত কাম কৰি আছিলোঁ, তেখেতে এই সময়ৰ পৰাই আজি 30 বছৰ আগৰ পৰাই তামুলপুৰত ঠেলা চলাই পেলাই জীৱন নিৰ্বাহ কৰি আহিছে। আৰু তেখেতে মাজে মাজে মোক মানে তেখেতৰ খবৰ কথাটো মোক শ্বেয়াৰ কৰি আহিছে। আৰু মই আজি ব্যক্তিগতভাৱে তেখেতক এখন ঠেলা উপহাৰ দিবলৈ পাই খুব মই আনন্দিত হৈছোঁ। আৰু তেখেতে খুব কষ্ট কৰি পেলাই নিজৰ ছোৱালী দুজনক মানে খুব মানে পঢ়াই পেলাই ডাঙৰ মানে উচ্চ শিক্ষা লোৱাত তেখেতে সহায় কৰিলে। তো মই তেখেতক ধন্যবাদ জনাইছোঁ। তেখেতৰ পৰিয়াল ভালে থাকক, সকলোৱে থাকক, এইখিনিয়ে কথা। বছৰ গেলি মই ঠেলা চলালোঁ আৰু ঠেলাখন মোৰ অলপ বুঢ়াও হ'ল। সেইটো বাবে আমাৰ সম্পাইটিয়ে মৰম কৰি মোক এটা অনুদান কৰিলে। মই অনুদান কৰাটো মই বহুত ভাল পাইছোঁ, মনত শান্তি পাইছোঁ। ঠেলা এখন মোক দান দিলে আৰু ভাল হওক বেচাৰে, সদায় দিন মানে শান্তিত আৰামে থাকক, ভালে চলি থাকক আৰু দিব পৰা হওক, আৰু দিব পৰা হওক বা জনাইছোঁ, আশীৰ্বাদ দিছোঁ। ভালে চলি যাই থাকক, মোৰ আশীৰ্বাদ।